কইনাহাজত বেহাবাৰী আউটপোষ্টত বিউটি বাইলুং। পিছে দৰা কোন? সঁচাকৈ বিবাহবাসত আবদ্ধ হ'ল নেকি বেহাবাৰী আউটপোষ্টৰ বিউটি বাইলুং? কথাখিনিৰ উত্তৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ যোগেদি। মই আগতো এটা ভিডিঅ' বনাইছিলোঁ, কিছু লোকৰ প্ৰশ্ন আছিল। আজি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, গোটেইখিনি প্ৰশ্নৰ উত্তৰ পাব আজি এই ভিডিঅ'টোৰ যোগেদি। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। ভিডিঅ'টোৰ টপিকটো নিশ্চয় অনুমান কৰিলে, সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। কইনাহাজত বেহাবাৰী আউটপোষ্টৰ বিউটি বাক দেখি সকলোৱে জনাইছে শুভেচ্ছা। আৰু কইনাহাজত বিউটি বাক সঁচাকৈ ধুনীয়া লাগিছে। আপোনালোকৰ লাগিছেনে বাৰু? কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰি জনাব। এইবাৰ পিছে বিউটি বাৰ দেউতাক হ'ব অসমৰ এজন জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। বাস্তৱ জীৱনৰ বিবাহবাসত আবদ্ধ হ'বলৈ ওলোৱা নাই বিউটি বা। এইটো এটা গানৰ ভিডিঅ' শ্বুটিঙৰ কামত ব্যস্ত হৈ আছে বৰ্তমান অভিনেত্ৰীগৰাকী। ভিডিঅ' আকাৰে চাব পাৰিব আপোনালোকে গানটো, আৰু গানটো ৰিলিজ দিলে মই আপোনালোকৰ বাবে কমেণ্ট টেপত প'ষ্ট এটা দি থ'ম, নহ'লে ডিছক্ৰিপশ্যনত লিংকটো দি থ'ম। যদি গানটো ৰিলিজ হৈছে আপোনালোকে ডিছক্ৰিপশ্যনত গৈ পিনি গানটো শুনিব পাৰে। বৰ্তমান সময়লৈকে গানটো ৰিলিজ হোৱা নাই। আহিবলগীয়া গানটোৰ বাবে বিউটি বা কইনাহাজত দেখিবলৈ পাইছে। আৰু খবৰটো শুনি কেনেকুৱা পাইছে কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰি জনাই দিব। এতিয়া আপোনালোকৰ প্ৰশ্নসমূহ উত্তৰসমূহ পালে। আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। নতুন যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অনাগত দিনসমূহত আপোনালোকে বিচৰা খবৰসমূহ মই দিম।